কংগ্ৰেছ হৈছে অকল মিয়াৰ পাৰ্টি আৰু এইবাৰতো কোনো মিয়া বাদ দি কোনো বেলেগ মানুহে ভোটেই নিদিয়ে। মইতো বহুত দিন ৰাজনীতিত থাকিলোঁ। এইবাৰ অসমীয়ায়ো যুঁজিবৰ কাৰণে ৰেডি হৈ আছে যে মিয়া পাৰ্টিক অসমত আৰু আহিব নিদিয়ে। আৰু এনেকৈ যদি কেইটামান বছৰ ৰাখি দিব পাৰোঁ, আমাৰ অসমখন সুৰক্ষিত হ'ব। আমি 2 লাখ বিঘা মাটিৰ পৰা খেলিম। আজিও হাইলাকান্দিত এভিকশ্যন চলি আছে। মই ইয়াত কথা পাতি আছোঁ, হাইলাকান্দিত বুলডোজাৰ চলি আছে 2,500 বিঘা মাটি। ইয়াতো কাকো কোনো শান্তিত থাকিব নোৱাৰে। অসমৰ মাটি বেদখল কৰি কোনো শান্তিত থাকিব নোৱাৰে।